নমস্কাৰ, মই এষ্ট্ৰলজাৰ বিনয় কাশ্যপ, প্ৰয়াগ এষ্ট্ৰলজি সলিউশ্যন আৰু ৰিচাৰ্চ চেণ্টাৰৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি খুব ইম্পৰ্টেণ্ট, সাধাৰণতে আমি ইগন'ৰ কৰি দিওঁ। ৰাশি চক্ৰ যেতিয়া আমি চাওঁ, তেতিয়া শত্ৰু মৃত্যু ঘৰ, উচ্চ নিচ আদি চাওঁ। গ্ৰহ বল, চেষ্টা বল, আয়ন বল সেইবিলাক বেছিকৈ মহত্ব দিওঁ। কিন্তু মহৰ্ষি পৰাশৰদেৱে বৃহৎ পৰাশৰ হৰাশাস্ত্ৰত আপুনি চাব, পঢ়িলে গম পাব, তাত ৰাশিৰ মহত্ব অত্যন্ত বুলি কৈছে। সেইকাৰণে আমি ৰাশিৰ মহত্ববিলাক জনা দৰকাৰ। সেইবিলাক আমি জানি লৈ তাৰ পৰা আমি যদি ফলিত কৰোঁ, তেনেহ'লে কুস্তি এখন চাওঁতে আমাৰ কাৰণে সহজ হৈ পৰে। বা আপোনালোকেও যেতিয়া নিজৰ কুস্তিখন চাব, তেতিয়াহ'লে প্ৰেডিকশ্যন কৰাত আপোনালোকেও সুবিধা পাব। চাওক, ইয়াতে কি হয় যে ৰাশি তিনিটা ভাগত আমি মহৰ্ষি পৰাশৰদেৱে ভাগ কৰিছে। এটা হ'ল স্বৰ ৰাশি, স্থিৰ ৰাশি আৰু দ্বিস্বভাৱ ৰাশি। স্বৰ ৰাশি হ'ল কি? মেঘ, কৰ্কট, তুলা আৰু মকৰ হ'ল স্বৰ ৰাশি। স্বৰ ৰাশি মানে হ'ল মুভেবল ৰাশি, ঠিক আছে, মুভ কৰে, মুভমেণ্ট থাকে। আৰু স্থিৰ ৰাশি, স্থিৰ ৰাশি কি হয়? বৃষ, সিংহ, বৃশ্চিক আৰু কুম্ভ। এইকেইটা ৰাশি হ'ল স্থিৰ ৰাশি, ষ্টেবল ৰাশি হয়। আৰু এটা হ'ল দ্বিস্বভাৱ ৰাশি। দ্বিস্বভাৱ ৰাশি কি হয়? বোধ স্থিৰো হয়, মুভেবলো হয়। যেনে মিথুন, কন্যা, ধনু আৰু মীন। এই ৰাশিৰ মহত্ব যদি আমি বুজি পাওঁ, তেনেহ'লে আমি যেতিয়া কুস্তি এখন ফলিত কৰোঁ, আমাৰ কাৰণে সহজ হৈ পৰে। বা সকলো যোনে এষ্ট্ৰলজি জানে, তেওঁলোকৰ কাৰণে সহজ হৈ পৰে। এই স্বৰ ৰাশি, স্থিৰ ৰাশি আৰু দ্বিস্বভাৱ ৰাশিৰ মহত্ব কি হয়? চাওক, স্বৰ ৰাশি হ'ল যিহেতু মুভেবল চাইন হয়। ইয়াতে স্বৰ ৰাশিত যিবিলাক জাতক জাতিকাত জন্ম পায়, তেওঁলোকে সদায় এটা জেগাতে থাকি কাম কাজ কৰি ভাল নাপায়। কলা সংস্কৃতিয়ে হওক, তেওঁলোকে চেঞ্জেছ ভাল পায়। যদি চেঞ্জ আহে, সেই চেঞ্জটোৰ কাৰণে তেওঁলোকে চেঞ্জেছটো লোৱাৰ কাৰণে বৰ বেছি নাভাবে, চেঞ্জটো কৰি দিয়ে। আৰু তেওঁলোকে যি এটা জেগাতে থাকি চাকৰি বা কৰ্মজীৱন স্থাপন কৰিব নিবিচাৰে, তেওঁলোকে মুভ কৰি ভাল পায়। যিহেতু নামটোৱে কয় স্বৰ ৰাশি, তেওঁলোকে এটা জেগাৰ পৰা আন জেগাৰ পৰা আন জেগাত তেনেকুৱা ঘূৰি ভাল পায়। কাম কাজ, কৰ্ম, সংস্কৃতি, বিভিন্ন সংস্কৃতিৰ লগত জড়িত হৈ ভাল পায়। সেইকাৰণে স্থিৰ ৰাশিত যিবিলাক স্বৰ ৰাশিত যিবিলাক জন্ম পায়, তেওঁলোকে ইজিলি যিকোনো কাম এচিভ কৰিব পাৰে। তেওঁলোকে কোনো দিনাখন কামৰ কাৰণে ভয়ো নাখায় আৰু কাম ধুনীয়াকৈ আগুৱাই যাব পাৰে। তেওঁলোকে ভাৰতবৰ্ষই হওক বা বিদেশতে হওক, কাম কৰাৰ কাৰণে কোনো দিনাখন কুণ্ঠাবোধ নকৰে। স্বৰ ৰাশিৰ বহুত ডাঙৰ এডভান্টেজ থাকে। ইয়াৰ পিছত আহিল স্থিৰ ৰাশি। স্থিৰ ৰাশি কি হয়? ষ্টেবল ৰাশি। ইয়াত এওঁলোক এনে জাতকে কি কৰে? নিজৰ কৰ্ম সংস্কৃতি এৰি যাব নিবিচাৰে। এটা নিয়মৰ মাজত থাকে তেওঁলোক। আৰু চাকৰিও যদি কৰে, লাগে কম দৰমহাই হওক, তেওঁলোকে ফটককৈ এৰি সেই চাকৰি এৰি বেলেগ এটা চাকৰিত গুচি নাযায়। অপৰচুনিটি পালেও গুচি নাযায়। তেওঁলোকৰ এটাই আদৰ্শ হ'ল যে আমি য'ত আছোঁ তাত থাকিহে ভালকৈ কাম কাজবিলাক কৰিব লাগে। তাকে তাৰ পৰা মোৰ ইনকাম কম হ'ব পাৰে। আৰু তেওঁলোকক যদি ট্ৰেন্সফাৰ দিয়া হয়, প্ৰমোশ্যন উইথ ট্ৰেন্সফাৰ দিয়া হয়, তথাপিও তেওঁলোকে নেটিভ লেণ্ড এৰি যাব নিবিচাৰে। বা অন্য কোম্পানীয়ে হওক বা বেলেগ জেগাতে যদি চাকৰি কৰিবলগীয়া হয়, তথাপিও তেওঁলোকে এৰি যাব টান পায়। আৰু নিজৰ ফেমিলিৰ লগত থাকি ভাল পায়। ফেমিলিৰ লগত ৰিলেশ্যন এনেকুৱা স্থিৰ ৰাশি হ'লে খুব মজবুত হয়। আৰু ধৰ্ম কৰ্ম কোনো দিনাখন তেওঁলোকে নেৰে। তেওঁলোকক যদি হাজাৰ আপুনি লোভ প্ৰলোভন দিয়ক, তেওঁলোকে নিজৰ ধৰ্ম কোনো দিনাখন এৰিব ইচ্ছা নকৰে। তেওঁলোকৰ স্বভাৱেই হ'ল যে তেওঁলোক য'ত আছে তাতেই থাকিব। কোনোদিনা চেঞ্জেছ তেওঁলোকে বৰ প্ৰিফাৰ নকৰে। সেইকাৰণে কিছু ক্ষেত্ৰত এনে ৰাশিৰ জাতক জাতিকাৰ গ্ৰথটো কম হোৱা দেখা পোৱা যায়। যদি ক'ৰবাত বেলেগ এটা কোম্পানীত চাকৰি কৰিলে হয়, বেলেগ জেগাত গ'ল হয়, তেনেহ'লে হয়তো তেওঁ আৰু বেছি টকা ইনকাম কৰিব পাৰিলে হয়। কিন্তু যিহেতু তেওঁ নিজৰ অ'ন আইডেণ্টিটি লুজ নকৰে
আৰু য'ত আছে তাতে থাকিহে ভাল পায়, চেঞ্জেছ নিবিচাৰে। তেওঁলোকৰ গ্ৰথ ক'ৰবাত নহ'লে ক'ৰবাত কম থাকে। ইয়াৰ পিছত আহিল দ্বিস্বভাৱ ৰাশি। দ্বিস্বভাৱ ৰাশি কি হয়, যে স্বৰ আৰু স্থিৰ দুটাৰে সংমিশ্ৰণ হয়। দ্বিস্বভাৱ ৰাশি সদায় কনফিউজত থাকে, মই এইটো কৰিম নে নকৰিম, কৰিলেও মোৰ লাভ হ'ব নে বেয়া হ'ব। সেইকাৰণে তেওঁলোকৰ প্লেন এ প্লেন বি তেওঁলোকে মজুত কৰি ৰাখে। প্লেন এৰ মতে কাম কৰি আছে, লগতে মাইণ্ডত চলি থাকে যদি মোৰ প্লেন বিটো যদি হ'ল হয়, তেনেহ'লে চাগে মই বেছি সুবিধা পালোঁ হয়। এটা কাম কৰি আছোঁ, লগতে ভাবে যে মই সেই কামটো যদি কৰিলোঁ হয়, সেই কামটো এৰিয়ে মোৰ ভুল হ'ল। সদায় কনফিউজিং ষ্টেট অফ মাইণ্ডত থাকে, খুব কনফিউজ থাকে তেওঁলোক। আৰু এওঁলোকৰ কি হয়, মত, কোনো এটা কাম যদি কৰে নিজৰ মত দিব নোৱাৰে। তেওঁলোকে সদায় বেলেগৰ কথা শুনিবলগীয়া হয়, বেলেগৰ পৰামৰ্শ মতে কাম কৰিবলগীয়া হয়। আৰু এওঁলোকৰ কি হয়, পৰিয়ালবৰ্গৰ লগত ৰিলেশ্যন ভাল থাকে, কাৰণ কিয় দ্বিস্বভাৱ ৰাশি হয়। যদি বিয়াও পাতে, ৱাইফ হওক বা হাজবেণ্ডেই হওক, তেওঁলোকৰ মতে ঢাল খাব পাৰে। দ্বিস্বভাৱ ৰাশি, দ্বিস্বভাৱ ৰাশি সেইটো কাৰণে কিছু ক্ষেত্ৰত ভাল হয়, কিন্তু তেওঁলোকৰ মেইন কথাটো হ'ল কি কনফিউজিং ষ্টেট অফ মাইণ্ডত থাকে, ঠিক আছে। আৰু লগতে ইহঁতৰ কি হয়, নিজৰ যিটো কাম, যদি নিজৰ এটা কাম কৰিব বিচাৰে, সেই কামটো জানে যে ৰাইট হ'ব, কিন্তু তথাপিও ইমান কনফিউজ হৈ থাকে যে বেলেগৰ পৰামৰ্শ লয়, তাতো কেতিয়াবা প্ৰব্লেম আহে। কিন্তু ধনু ৰাশিৰ ক্ষেত্ৰত অলপ এক্সেপশ্যনেল হয়, কাৰণ ধনু ৰাশিটো অগ্নি ৰাশি হয়, ঠিক আছে। তো অগ্নিতত্ত্ব যিহেতু, সেইটো কাৰণে অকণমান ব্যতিক্ৰম হয়, কিন্তু তথাপি দ্বিস্বভাৱ ৰাশি হয়। কনফিউজিং ষ্টেট অফ মাইণ্ডটো থাকিবই। আৰু নিজৰ এনেকুৱা মানুহক পৰামৰ্শ দিব লাগে যে আপোনালোকে যিটো কাম কৰি আছে কৰি যাওক, নাভাবিব। ভাবিলে হয়তো আপোনালোক কনফিউজ হৈ যাব, সেইটো কাৰণে কাম যিটো ভাবে আপোনালোকে কৰিব। চাওক, মই এইটো ক'ম যে আজিৰ দিনত ভৌতিক জগতত যদি স্বৰ ৰাশি হয়, তেনেহ'লে ডিচিশ্যন লোৱা কেপাচিটি থাকে। স্থিৰ ৰাশি হ'লেও ডিচিশ্যন বা লিড লোৱা কেপাচিটি থাকে, কিন্তু দ্বিস্বভাৱ ৰাশি হ'লে লিডিং পাৱাৰ কম থাকে। হয়, তেওঁলোকৰ জ্ঞানী হয়। দ্বিস্বভাৱ ৰাশিৰ যিটো লিডিং কেপাচিটি থাকে, সেইটো অকণমান স্বৰ ৰাশি আৰু স্থিৰ ৰাশিৰ তুলনাত কম হয়। কাৰণ কিয়, তেওঁলোকে স্বৰ আৰু স্থিৰৰ মাজতে থাকে, আৰু সেইকাৰণে যিটো ডিচিশ্যন ল'ব লাগে, সেই ডিচিশ্যনৰ ক্ষেত্ৰত অকণমান তেওঁলোকে কুণ্ঠাবোধ কৰে, সেইটো কাৰণে বেলেগৰ পৰামৰ্শ ল'বলগীয়া হয়। এতিয়াতো আমি গম পালোঁ যে স্বৰ ৰাশি স্থিৰ ৰাশিত জন্ম পালে বা দ্বিস্বভাৱ ৰাশিত জন্ম পালে কি হয়, কিন্তু আমি কেনেকৈ গম পাম যে জাতকৰ জীৱনত স্বৰ ৰাশিৰ কেৰেক্টাৰিষ্টিকবিলাক থাকিব নে স্থিৰ ৰাশি থাকিব নে দ্বিস্বভাৱ ৰাশি থাকিব। চাওক, স্বৰ ৰাশি কি হয়, স্বৰ ৰাশি মুভেবল ৰাশি, ঠিক আছে। তেওঁলোকে এটা জেগাত থাকি ভাল নাপায়, তেওঁলোকে চেঞ্জেছ বিচাৰে। এতিয়া মেঘ, কৰ্কট, তুলা আৰু মকৰ ৰাশিত যোনে জন্ম পায়, সেইকেইটাক স্বৰ ৰাশিত জন্ম পোৱা বুলি কয়। আৰু সেইটো মহাৰিষি পৰাশৰে বৃহৎ পৰাশৰ হৰস্কষ্টত তাত দিয়া আছে, যদি মেঘ, কৰ্কট, তুলা আৰু মকৰ ৰাশিত জন্ম পায়, তেনেহ'লে ৰজ্জু যুগত জন্ম পোৱা বুলি কয়। আৰু ৰজ্জু যুগৰ মানুহবিলাকে সদায় চেঞ্জেছ বিচাৰে, সেইকাৰণে তেওঁলোকে যথেষ্টখিনি নিজৰ কৰ্ম জীৱনতে হওক বা সংস্কৃতি কালচাৰৰ ক্ষেত্ৰতে হওক, তেওঁলোকে জল্দি এডপ্ট কৰি ল'ব পাৰে। তেওঁলোকে ভাৰতবৰ্ষ কি বিদেশতো যায় চাকৰি কৰিব পাৰে, তেওঁলোকৰ কালচাৰো এডপ্ট কৰি ল'ব পাৰে, সেইকাৰণে তেওঁলোকে সদায় প্ৰফিটত থাকে। তাৰপিছত স্থিৰ ৰাশি, স্থিৰ ৰাশি চাওক, বৃষ, সিংহ, বৃশ্চিক আৰু তুলা। বৃষ, সিংহ, বৃশ্চিক, তুলাত যদি কাৰোবাৰ জন্ম হয়, তেনেহ'লে তাক মুছল যুগত জন্ম পোৱা বুলি কয়, মানে স্থিৰ ৰাশিত জন্ম পাইছে। এই স্থিৰ ৰাশিত জন্ম পালে মুছল যুগ বুলি কোৱা হয়। ইয়াতে কি হয়, তেওঁলোকে চেঞ্জেছ পচন্দ নকৰে, নিয়ম কানুনৰ মাজত থাকি ভাল পায়। আৰু জানে যদি চেঞ্জ কৰি বেলেগ এটা জেগাত যায়, কৰ্মসূত্ৰে হওক বা যিকোনো সূত্ৰে হওক, জানে যে তেওঁলোক প্ৰফিটেবল হ'ব, কিন্তু তেওঁলোকে নিজৰ আইডেণ্টিটি এৰিব নিবিচাৰে, স্থিৰ ৰাশিৰ যিবিলাক জাতক জাতিকা আছে। আৰু তাৰ কাৰণে কেতিয়াবা তেওঁলোকে ভাল ভাল অপৰচুনিটিও লুজ কৰিবলগীয়া হয়। আৰু এতিয়া আহোঁ দ্বিস্বভাৱ ৰাশি। দ্বিস্বভাৱ ৰাশি হ'ল কি মিথুন, কন্যা, ধনু আৰু মীন। ইয়াতে ধনু ৰাশি অলপ ব্যতিক্ৰম হয় বাকীকেইটা ৰাশিৰ ক্ষেত্ৰত, যিহেতু দ্বিস্বভাৱ ৰাশি, তেওঁলোকে কি হয়,
স্থিৰ আৰু স্বৰ ৰাশিৰ মাজতে থাকে, যাৰ কাৰণে তেওঁলোকে বহুত কনফিউজিং ষ্টেট অফ মাইণ্ডত থাকে। লিড লোৱা কেপাচিটি তেওঁলোকৰ যথেষ্টখিনি কম হয়। সেইটো কাৰণে তেওঁলোকে কিবা কৰিব হ'লে বেলেগৰ পৰা পৰামৰ্শ লৈ কৰিব লাগে। তেওঁলোকৰ জাতকক ক'ব পৰা যায় যে মানে কাম কৰক, আগুৱাই যাওক, কোনো ধৰণৰ ভাবি নাথাকিব। আৰু দ্বিস্বভাৱ ৰাশিত যদি কোনো জাতক বা জাতিকাৰ জন্ম হয়, তেনেহ'লে নল যুগত জন্ম পোৱা বুলি কয়। আৰু নল যুগত যদি জন্ম পায়, তেওঁলোকৰ লিডিং কেপাচিটি স্বৰ আৰু স্থিৰ ৰাশিতকৈ অলপ কম থাকে, আৰু কনফিউজন অকণমান তেওঁলোকতকৈ বেছি থাকে। যদিও বুধ জ্ঞানৰ কাৰক গ্ৰহ আৰু বুধ বুদ্ধিৰ কাৰক গ্ৰহ আৰু বৃহস্পতি জ্ঞানৰ কাৰক গ্ৰহ, তথাপিও তেওঁলোকে নিজৰ বুদ্ধি আৰু জ্ঞান দুটাৰ মাজতে থকাৰ কাৰণে অকণমান কনফিউজিং ষ্টেট অফ মাইণ্ডত থাকে। এতিয়া আমি কেনেকৈ গম পাম যে কোনজন জাতকে ৰজ্জু যুগত জন্ম পাইছে, কোনজন জাতকৰ মুছল যুগ বা দ্বিস্বভাৱ, তেওঁলোকৰ কেৰেক্টাৰিষ্টিকবিলাক দ্বিস্বভাৱ হ'ব বা মুছল হ'ব বা ৰজ্জু হ'ব। চাব, লগ্ন আৰু গ্ৰহৰ মেক্সিমাম প্লেনেট যদি স্বৰ ৰাশিত থাকে, তেনেহ'লে ৰজ্জু যুগত জন্ম পায়। আৰু লগ্ন আৰু মেক্সিমাম প্লেনেট যদি স্থিৰ ৰাশিত থাকে, তেনেহ'লে মুছল যুগত জন্ম পায়। আৰু মেক্সিমাম প্লেনেট আৰু লগ্ন যদি দ্বিস্বভাৱ ৰাশিত থাকে, তেনেহ'লে তাক নল যুগত জন্ম পোৱা বুলি কয়। এনেকৈ আমি ৰজ্জু, মুছল আৰু নল যুগ বা স্বৰ, স্থিৰ আৰু দ্বিস্বভাৱ ৰাশিৰ পৰা আমি গম পাব পাৰোঁ যে জাতকৰ কৰ্ম সংস্কৃতি কেনেকুৱা হ'ব পাৰে। জাতকে সংস্কৃতি বা নতুন কোনো সংস্কৃতিৰ লগত আৰামছে মিলি যাব পাৰে নে, তেওঁলোকে পুৰণা সংস্কৃতিকে ধৰি ৰাখিব পাৰে নে নতুন সংস্কৃতিত যাব নে পুৰণা সংস্কৃতিত যাব, তাৰ কনফিউজিং ষ্টেট অফ মাইণ্ডত থাকিব। এনেকৈ আমি এই স্বৰ, স্থিৰ আৰু দ্বিস্বভাৱ ৰাশিৰ পৰা জানিব